কাৰ্যসূচী ঘোষণা কৰিছোঁ আৰু সেই অনুসৰি আমি বাক্সা জিলা পৰ্যটন সন্মিলনীয়ে আজি মুছলপুৰ সদৰত আমি দুৰ্গা মন্দিৰ প্ৰাংগণত আমি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছোঁ আৰু অনুষ্ঠানত অংশগ্ৰহণ কৰা এইটোৱে কাৰণ যে আমাৰ কেন্দ্ৰীয় চৰকাৰে আমাক যি প্ৰতিশ্ৰুতি দিছিল যোৱা নিৰ্বাচনৰ সময়ত নিৰ্বাচনৰ ইস্তাহাৰত আমাক প্ৰতিশ্ৰুতি দিছিল যে আমাৰ গজৰতবংশী জনগোষ্ঠীক জনজাতিকৰণ নকৰে অৰ্থনৈতিক দিশৰ পৰাই হওক সাংস্কৃতিক দিশৰ পৰাই হওক যি আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল নিৰ্বাচনৰ সময়ত এই প্ৰতিশ্ৰুতিসমূহ যদি অতি শীঘ্ৰে ৰূপায়ণ নকৰে তেতিয়াহ'লে কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিকভাৱে গণ আন্দোলন গঢ়ি তোলা হ'ব আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত কেন্দ্ৰীয় নিৰ্বাচনৰ সময়ত ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিয়া হ'ব।